শনি হল আপোনাৰ কৰ্মৰ দেৱতা, ন্যায়ৰ দেৱতা। শনি এটা সুন্দৰ প্লেনেট। ই আপোনাৰ কৰ্ম অনুযায়ী ৰিজাল্ট দিয়ে। বেয়া কৰ্ম কৰিলে বেয়া ৰিজাল্ট দিব, ভাল কৰ্ম কৰিলে ভাল ৰিজাল্ট দিব। আৰু এই ৰিজাল্ট বিশেষকৈ দেখা যায় আপোনাৰ 4:30 সময়ত। কিছুমানৰ 4:30 সুন্দৰভাৱে পাৰ হৈ যায় আৰু কিছুমানৰ 4:30 মৃত্যুসম যন্ত্ৰণা দি যায়। এইটো এইকাৰণে হয়, সেই মানুহজনে তেওঁৰ আগৰ লাইফত মানে পূৰ্বজন্মৰ কথা কোৱা নাই মই, এইটো লাইফতে আগৰ সময়ত তেওঁ কৰ্মবোৰ ভাল কৰা নাই। সেইকাৰণে শনিয়ে এই 4:30 সময়ত তেওঁক বেয়া ৰিজাল্ট দিব, তেওঁক যন্ত্ৰণা দিব, তেওঁক কষ্ট দিব। কাৰণ তেওঁ ন্যায়ৰ দেৱতা, তেওঁ জাষ্টিছৰ দেৱতা। তেওঁ সেই কৰ্মফল দিবই দিব। সেইকাৰণে আমি যদি সকলোৱে ভাল কৰ্ম কৰি যাওঁ, শনিৰ পৰা আমি ভাল ফল আশা কৰিব পাৰোঁ। শনি এটা সুন্দৰ প্লেনেট, যিয়ে ৰিজাল্ট দিবই দিব। আন গ্ৰহই দিব নোৱাৰা বস্তুখিনি শনিয়ে দিব পাৰে, বা আন গ্ৰহৰ ৰিজাল্ট আপুনি নাপাব পাৰে, কিন্তু শনিয়ে যিটো স্থানত বহি আছে, যিটো হাউচত আপোনাৰ বহি আছে, তাৰ ৰিজাল্ট দিয়ে। লাগিলে শনি অস্ত হৈ বহক, ৰেট্ৰগেট হৈ বহক, যেনেকৈ আছে তথাপিও শনিয়ে ৰিজাল্ট দিব। কিন্তু শনিয়ে ডিলে কৰে। আমাৰ গ্ৰহবোৰৰ ভিতৰত সকলোতকৈ লাহে চলা বা লাহে লিজাৰ দিয়া গ্ৰহটো হ'ল শনি গ্ৰহ। সেয়েহে শনিয়ে আপোনাক ধৈৰ্যশীল বনায়। শনি ডমিনেণ্ট ব্যক্তিবোৰ সাধাৰণতে এলেহুৱা দেখিব। তেওঁ কৰ্মবোৰ বহুত লাহে ধীৰে কৰিব, বা তেওঁলোকৰ কৰ্মৰ ফলবোৰ বহুত লাহে ধীৰে আহে। এটা কৰ্ম এবছৰ গুচি যাব, যিটো কৰ্ম এমাহতে আপোনাৰ দৃষ্টিত হ'ব লাগিছিল, সেইটো কৰ্মৰ বাবে তেওঁ এবছৰ ল'ব। কিন্তু এটা সময়ত শনি যেতিয়া ৰিজাল্ট দিয়া আৰম্ভ কৰিব, বিশেষকৈ মানুহৰ 34 বছৰৰ পিছত শনিয়ে ৰিজাল্ট দিয়া আৰম্ভ কৰে, মানে শনিয়ে মেচুৰিটি পায় সেইখিনি সময়ত। তাৰপিছত শনিয়ে ভাল ৰিজাল্ট দিয়া আৰম্ভ কৰে আপোনাৰ কৰ্মফল অনুযায়ী। আপুনি যদি আগৰ সময়খিনিত কষ্ট কৰি আহিছে, শনিয়ে আপোনাক ভাল ৰিজাল্ট দি যাব। আৰু শনি ডমিনেণ্ট ব্যক্তিবোৰৰ মাটি সম্পত্তি, লিকুইড ক্লেছ ফণ্ড নাথাকিব পাৰে, কিন্তু মাটি সম্পত্তি ঘৰ দুৱাৰ বহুত অধিকাৰী হ'ব পাৰে। তেনেকৈ শনিয়ে আমাক ফলবোৰ দি যায়। ধন্যবাদ।